ৰাস্তা ফুল গ'ল আকৌ ঘূৰি আহিলোঁ। আজিৰ নিচিনা এক্সপ্ল'ৰ কোনোদিন নাই। আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন ডান। এতিয়া আমি ক'ত যাম? বেলি ভিউত যাম আমি এতিয়া খোজকাঢ়ি। A few moments later. গাইজ আমি এতিয়া তাৰ পৰা আহি গ'লোঁ আৰু আহি এতিয়া আমি যাম নুনমাটিৰ শ্যাম মন্দিৰ। ইয়াতে এতিয়া বহি আছোঁ, বাছৰ কাৰণে ৰখি আছোঁ আৰু ভাগ্য ভাল যে আজি পিংক বাছ পাইছোঁ আমি। এতিয়া আমি পামেই আৰু বেছি সময় নাই। আৰু আমি এতিয়া নুনমাটিৰ ছেক্টৰ 3 ইয়াতে নামিলোঁ। এইখিনি খোজকাঢ়ি যাম। আমি গৈ আছোঁ এতিয়া শ্যাম মন্দিৰ। ৰাস্তা ফুল গ'ল আকৌ ঘূৰি আহিলোঁ। আজি আমাৰ বেলি ভিউ যোৱাৰ পৰা ৰাস্তা ফুল চবতে। এই ৰ'দত ঘূৰি আছোঁ পুৰা। Oh my God! Wow! এতিয়া আমি ৰিফাইনাৰী ব্ৰিজৰ ওপৰত। আজিৰ নিচিনা এক্সপ্ল'ৰ কোনোদিন নাই। 2,000 years later. ফাইনেলি আমি পাই গ'লোঁ আৰু এতিয়াও আমি চিৰি বগাই আছোঁ। চাই লওক মঞ্জিলেই ওপৰত। এই মঞ্জিলটো আপুনি দেখা নাপাব এই ওপৰত। ডেষ্টিনেশ্যনেৰ পিছত নাযাওঁ, ঘৰতে যাম। ইমান বেছি কষ্ট কৰাৰ পিছত কতকৈ নাযাওঁ, অকণ সময় বহি ফ্ৰেছ হৈ লওঁ, তাৰপিছত ভিতৰত সোমাম।
প্লেচ আপোনালোকে আহিব শ্যাম মন্দিৰ নুনমাটিত ইভিনিং টাইমত আহিব বেছি ভাল হ'ব তেতিয়া আৰু আজি ভিউটো বহুত ধুনীয়া হৈ আছে গাইজ এতিয়া আমি চাকি লগোৱা নাই জাষ্ট এনে সেৱা কৰিলোঁ আৰু এতিয়া আমি অকণমান ইয়াতে এনজয় কৰিলোঁ ফটো চটো উঠিলোঁ ভিডিঅ' বনালোঁ আৰু ইয়াতে আমি মানে আমাৰ বাৰ বান্ধৱী দুজনীক লগ পালোঁ সিহঁতে ফটো উঠাত ব্যস্ত আৰু অকণমান সময় থাকি আমি ঘৰলৈ যাম অকণমান এনজয় কৰিলোঁ আজিৰ দিনটো আপোনালোককো দেখালোঁ আমাৰ লগতে তো গাইজ এতিয়া আমি ওলালোঁ ঘৰলৈ যাওঁ আৰু আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আৰু ইয়াৰে পাৰ্ট 1টো যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মই লিংক দিয়া আছে তাত গৈ সোনকালে চাই লওক আজিলৈ এৰিছোঁ বাই বাই